নমস্কাৰ এম এছ ছাপোৰ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বহুত বেছি ভাল খবৰ, কিয়নো অসম চৰকাৰৰ তৰফৰ পৰা গাঁৱলীয়া মহিলালৈ এটা ভাল আঁচনি প্ৰদান কৰিছে। আৰু এই আঁচনিৰ জৰিয়তে 40 লাখ গাঁৱলীয়া মহিলাই 25,000 টকাকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে অসম চৰকাৰে। আৰু এই 25,000 টকা কোনসকল মহিলাই কেনেকৈ আৰু কেনেকৈ আবেদন কৰিব, ফৰ্মখন ক'ত পাব, কি ডকুমেণ্ট লাগিব, যোগ্যতা কি লাগিব, এই সকলোখিনি তথ্য আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক জনাই দিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈ এটাই ৰিকুৱেষ্ট, আপোনালোকে সদায় এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰিবলৈ নাপাহৰিব। তেন্তে আজিৰ এই ভিডিঅ'টোলৈ আগবাঢ়ো। অসম চৰকাৰৰ তৰফৰ পৰা এখন বিজ্ঞাপন প্ৰদান কৰিছে, য'ত লিখা আছে 40 লাখ গ্ৰাম্য মহিলা উদ্যোগীলৈ 25,000 টকাৰ অনুদান। ইয়াত এখন বিজ্ঞাপন জাৰি কৰিছে, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, আত্মসহায়ক গোটৰ প্ৰায় 40 লাখ সদস্যক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী বা লাখপতি বাইদেউ হিচাপে বিকশিত কৰা আৰু বাৰ্ষিক 1 লাখ টকা উপাৰ্জনৰ বাট প্ৰশস্তিকৰণ। চৰকাৰৰ তৰফৰ পৰা এখন জাননী দিয়া হৈছে। এই জাননীখনত কোৱা হৈছে যে 40 লাখ গাঁৱলীয়া মহিলাই 25,000 টকাকৈ লাভ কৰিব। আৰু ইয়াত কোৱা হৈছে এই 25,000 টকা লাভ কৰিবলৈ হ'লে কিছুমান অৰ্হতা যোগ্যতাৰ প্ৰয়োজন হ'ব। আৰু কি যোগ্যতাৰ প্ৰয়োজন হ'ব ইয়াত দিয়া হৈছে প্ৰয়োজনীয় অৰ্হতা। ইয়াত কোৱা হৈছে প্ৰথমটো অৰ্হতা কোৱা হৈছে 3টাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহ'ব। আপোনাৰ যদি 3টাতকৈ অধিক সন্তান থাকে তেনেহ'লে আপুনি এই আঁচনিৰ জৰিয়তে যোগ্য নহ'ব। ইয়াত কোৱা হৈছে সাধাৰণ আৰু OBC হিতাধিকাৰীৰ ক্ষেত্ৰত, এই চৰ্তটো অকল সাধাৰণ আৰু OBC হিতাধিকাৰীৰ ক্ষেত্ৰত। দ্বিতীয়তে কোৱা হৈছে 4টাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহ'ব। ইয়াত ব্ৰেকেটত দিয়া হৈছে এইটো চৰ্ত হৈছে SC AT মৰাণ মটক চাহ জনজাতি হিতাধিকাৰীৰ বাবে। 4টাতকৈ অধিক সন্তান যদি থাকে এইসকলৰ, তেওঁলোকে এই আঁচনিৰ বাবে যোগ্য নহয়। 3 নম্বৰত কোৱা হৈছে কন্যা সন্তান থকা আত্মসহায়ক গোটৰ সদস্যাই বয়সপ্ৰাপ্ত সন্তানক বিদ্যালয়ত নামভৰ্তি কৰোৱাটো বাঞ্ছনীয়। ইয়াত কোৱা হৈছে যদি ইয়াত কোনো হিতাধিকাৰীৰ যদি কন্যা সন্তান থাকে আৰু তেওঁ প্ৰাপ্তবয়স হৈ গৈছে, স্কুলত নামভৰ্তি কৰোৱাব বাধ্যতামূলক। যদি নামভৰ্তি নকৰায় তেনেহ'লে তেওঁ এই আঁচনিৰ বাবে যোগ্য নহয়। আৰু ইয়াত আন এটা কোৱা হৈছে যে 25,000 টকা অকল আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব। ইয়াত আন এটা চৰ্তত কোৱা হৈছে অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা পুলিসমূহ সুস্থ প্ৰতিপালন নিশ্চিতকৰণ। অমৃত বৃক্ষ আঁচনি এটা আহিছিল কেইদিনমান আগতে। অমৃত বৃক্ষ আঁচনিৰ জৰিয়তে গোটত থকা মহিলা সকলোৱে গছ ৰোপণ কৰিছিল। আৰু এই গছ ৰোপণ যিটো এতিয়াও সুস্থ সবলীকৰণ, সেইটোৰ প্ৰমাণ দিব লাগিব। এতিয়াও গছজোপা আছে বুলি এই গছজোপাত সেইটো প্ৰমাণ দিব লাগিব। আৰু 5 নম্বৰত কোৱা হৈছে অনুদান প্ৰাপ্তিৰ বাবে ব্যৱসায়িক পৰিকল্পনা। আৰু যি চৰকাৰে যি টকা দিব এই টকাৰ বাবে কি ব্যৱসায় কৰিব। ইয়াত আকৌ ব্ৰেকেটত দিয়া হৈছে চৰকাৰৰ দ্বাৰা প্ৰস্তুত আৰু সমৰ্থিত হ'ব লগা পৰিকল্পনা হ'ব লাগিব। আপুনি যিকোনো এটা ব্যৱসায়ৰ নাম কৈ দিলে নহ'ব। যিটো ব্যৱসায় চৰকাৰৰ নিয়মত আছে সেইটো চৰকাৰে প্ৰস্তুত কৰা আৰু সমৰ্থন কৰা, চৰকাৰে এইটো মানিব লাগিব, এনেকুৱা এটা ব্যৱসায়ৰ বিষয়ে আপুনি ক'ব লাগিব। এই টকাৰে এই ব্যৱসায় কৰিব। আৰু ইয়াত কোৱা হৈছে আবেদন প্ৰক্ৰিয়া, কেনেকৈ আপুনি আবেদন কৰিব। আপুনি ইতিমধ্যে অৰ্হতা আপোনাক জনাই দিছোঁ কি অৰ্হতা লাগিব। ইয়াত 5টা অৰ্হতা দিয়া হৈছে, যোগ্যতা। এইখিনি অৰ্হতা থাকিলে আপুনি এই টকাখিনি লাভ কৰিব। আৰু যদি এইখিনি অৰ্হতাৰ ভিতৰত আপুনি পৰে তেতিয়াহ'লে আপুনি কেনেকৈ আবেদন কৰিব। আবেদন প্ৰক্ৰিয়া ইয়াতো দিয়া হৈছে। ইয়াত কোৱা হৈছে পত্ৰ নিকটৱৰ্তী পঞ্চায়ত কাৰ্যালয়ত বিনামূলীয়াকৈ উপলব্ধ হ'ব। আপোনাৰ নিজৰ পঞ্চায়তত আপুনি ফৰ্মখন পাই যাব। পত্ৰ কেৱল নিৰ্ধাৰিত তাৰিখত সংগ্ৰহ কৰিব লাগিব। এটা নিৰ্দিষ্ট তাৰিখ জনাই দিয়া হ'ব আপোনালোকৰ পঞ্চায়তত, আৰু এই নিৰ্দিষ্ট তাৰিখ মতে আপোনালোকে সেই পত্ৰখন
প্ৰপত্ৰখন আনিব পাৰিব। ইয়াত আকৌ কোৱা হৈছে কোনো ফটোকপি গ্ৰহণ কৰা নহ'ব। যদি কোনোবাই প্ৰপত্ৰখন লাভ কৰিছে আৰু আপুনি ভাবি আছে এই প্ৰপত্ৰৰ পৰা আপুনি জেৰক্স কৰি আকৌ জমা দি দিব, জেৰক্স কপি একচেপ্ট কৰা নহ'ব। ইয়াত আপুনি পঞ্চায়তৰ পৰা অৰিজিনেল কপি মেইন কপি আনিব লাগিব। ইয়াত কোনো জেৰক্স কপি একচেপ্ট কৰা নহ'ব। ইয়াত আন এটা অপশ্যনত কোৱা হৈছে 2খন সংকল্প পত্ৰ দাখিল কৰক। আপুনি আবেদন কৰোঁতে এখন পত্ৰ দিব লাগিব যে আপোনাৰ কন্যা সন্তান যদি থাকে, আপুনি কন্যা সন্তানক স্কুলত এডমিশ্যন দি দিছে, এইটো প্ৰমাণ দিব লাগিব। আৰু লগতে কোৱা হৈছে আপোনাৰ 3টা সন্তান আছে বুলি এইটো প্ৰমাণ দিব লাগিব। এই আবেদনৰ সময়ত এইটো ফৰ্মৰ লগত আপুনি জমা দিব লাগিব। ইয়াত পিছত কোৱা হৈছে আঁচনিৰ লাভালাভ। এই আঁচনিৰ জৰিয়তে আপুনি কি লাভালাভ উঠাব, এইটোৰ জৰিয়তে আপুনি কি পাব। ইয়াত কোৱা হৈছে প্ৰথমতে কোৱা হৈছে প্ৰথম বছৰত যোগ্যতা চৰ্ত মানে যোগ্যতা অনুসৰি পূৰণৰ বাবে প্ৰতিগৰাকী সদস্যই 10,000 টকাকৈ লাভ কৰিব। সকলো মহিলাই প্ৰতিটো বছৰতে 10,000 টকাকৈ লাভ কৰিব। আৰু দ্বিতীয়তে কোৱা হৈছে পৰৱৰ্তী 2 বছৰত চৰকাৰৰ তৰফৰ পৰা 12,500 টকা আৰু বেংকৰ পৰা 12,500 টকা, মুঠ 25,000 টকা দ্বিতীয় বছৰত লাভ কৰিব। প্ৰথম বছৰত 10,000 টকা লাভ কৰিব আৰু দ্বিতীয় বছৰত চৰকাৰৰ তৰফৰ পৰা পাব 12,500 টকা আৰু দ্বিতীয়তে বেংকৰ তৰফৰ পৰা পাব 12,500 টকা, মুঠ 25,000 টকা লাভ কৰিব। প্ৰথম বছৰত 10,000 টকা লাভ কৰিব আৰু দ্বিতীয় বছৰত 25,000 টকা লাভ কৰিব। তৃতীয়তে কোৱা হৈছে বেংকৰ ঋণ ঘূৰাই দিয়াটো প্ৰয়োজনীয়। যিটো 12,500 টকা বেংকৰ পৰা পাব, সেই 12,500 টকাটো আপুনি ঘূৰাই দিয়াটো বাধ্যতামূলক। আনহাতে চৰকাৰ প্ৰদত্ত সমৰ্থন ৰাশি অপৰিশোধযোগ্য। যদি চৰকাৰে দিয়ে তেনেহ'লে এইটো বাকী কথা, মানে আপুনি বেংকৰ পৰা যিটো ল'ব 12,500 টকা, এইটো আপুনি উভতাই দিব লাগিব। 4 নম্বৰত কোৱা হৈছে 3 বছৰৰ সময়সীমাত প্ৰতিগৰাকী যোগ্য মহিলাই 35,000 টকাকৈ প্ৰদানেৰে লাখপতি বাইদেউ হোৱাৰ দিশৰ পদক্ষেপত অৰিহণা দিয়ে। আৰু এই টকাখিনি দিছে যিখিনি টকা আপোনাক প্ৰদান কৰিব চৰকাৰে, আৰু 3 বছৰৰ মূৰে মূৰে আপুনি কি কৰি আছে এই টকাখিনিৰে সকলো সবিশেষ আপুনি চৰকাৰক জনাব লাগিব। ইয়াৰ লগতে আন এখন জাননী দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা। ইয়াত কোৱা হৈছে 39 লাখ মহিলা আত্মসহায়ক গোটলৈ 1 লাখ টকা উপাৰ্জনেৰে প্ৰতিগৰাকীক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী হিচাপে প্ৰতিষ্ঠিত কৰাৰ লক্ষ্য। লাখপতি বাইদেউ, ইয়াত যোগ্যতা চৰ্ত দিয়া হৈছে। এই আঁচনিৰ জৰিয়তে যোগ্যতা কোৱা হৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীভুক্ত হ'ব লাগিব। দ্বিতীয়তে কোৱা হৈছে আধাৰ সংযুক্ত এখন বেংক একাউণ্ট লাগিব। এই সকলোখিনি চৰ্ত মানিলে চৰকাৰৰ তৰফৰ পৰা এই 35,000 টকা লাভ কৰিব।